হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে জানেনে বৰ্তমান সময়ত পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিজনৰ নাম কি? যদিহে জানে কমেণ্ট কৰক। যদিহে আপুনি দুখীয়াৰ ঘৰত জন্ম পাইছে তেন্তে এইটো আপোনাৰ ভুল নহয়, কিন্তু যদিহে আপুনি দুখীয়া হৈ মৃত্যুবৰণ কৰে সেইটো আপোনাৰ ভুল। এই কথাষাৰ কৈছিল বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি বিল গেটছে। এই ভিডিঅ'টোত তেখেতৰ জীৱনৰ ওপৰতে কিছু কথা কোৱা হ'ব। কেনেকৈ কি পৰিস্থিতি নেওচি তেওঁ আজি এই অৱস্থা পাইছেহি সেই বিষয়ে আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈ চাই যেন। ত' বলক আৰম্ভ কৰোঁ। কোৱা হয় যে যদিহে তেওঁ নিজাকৈ এখন দেশ বনায় তেতিয়াহ'লে সেইখন দেশ বিশ্বৰ 37তম ধনী দেশ হ'ব। বিল গেটছে প্ৰতিদিনে উপাৰ্জন কৰে 102 কোটি টকা। আৰু কোৱা হয় যে যদিহে তেওঁ তেওঁৰ সম্পত্তিবোৰ গোটাই পৃথিৱীৰ মানুহবোৰৰ ভিতৰত ভগাই দিয়ে তেন্তে প্ৰত্যেক মানুহে প্ৰায় 5,000কৈ টকা লাভ কৰিব। বিল গেটছৰ প্ৰকৃত নামটো হ'ল উইলিয়াম হেনৰী গেটছ। তেখেতৰ জন্ম হৈছিল 28 অক্টোবৰ 1955 চনত আমেৰিকাৰ ৱাশ্বিংটন চহৰত। তেখেতৰ দেউতাক এজন প্ৰসিদ্ধ উকিল আছিল। বিল গেটছৰ মাক দেউতাকে তেওঁ ল' পঢ়াটো বিচাৰিছিল, কিন্তু বিল গেটছৰ কম্পিউটাৰৰ ওপৰতহে বেছি ৰাপ আছিল। তেওঁৰ স্কুলীয়া শিক্ষা লেকছাইড স্কুলত হৈছিল। লেকছাইড স্কুলত শিক্ষাৰ্থীসকলৰ বাবে কম্পিউটাৰ অধ্যয়নৰ বাবে কম্পিউটাৰ দিয়া হৈছিল, য'ত বিল গেটছে বহুখিনি তথ্য কম্পিউটাৰৰ সাধাৰণ জ্ঞান বিষয়ে জানিব পাৰিছিল। স্কুলত কম্পিউটাৰৰ সাধাৰণ জ্ঞান লাভ কৰাৰ পিছত বিল গেটছৰ কম্পিউটাৰৰ ওপৰত ৰাপ আৰু বাঢ়ি গ'ল, আৰু তেওঁ এইটো জানিবলৈ উৎসুক আছিল কম্পিউটাৰে কাম কেনেকৈ কৰে। তাৰপিছত বিল গেটছে বেছিক কম্পিউটাৰ ভাষাত এটা টিক-টেক-টো নামৰ গেম উলিয়াইছিল, যিটোৰ যিকোনো মানুহে নিজৰ কম্পিউটাৰত খেলিব পাৰিছিল। আৰু এই গেমটো খেলাৰ বাবে দুজন মানুহৰ প্ৰয়োজন নাছিল, অকলে কম্পিউটাৰত যে এই গেমটো খেলাৰ সুবিধা আছিল। সেইকাৰণে লাহে লাহে বিল গেটছৰ এই গেমটো জনপ্ৰিয় হ'বলৈ ধৰিছিল। স্কুলত থাকোঁতে বিল গেটছৰ পল এণ্ড্ৰে নামৰ এজন বন্ধু আছিল। পল এণ্ড্ৰেৰ কম্পিউটাৰৰ ওপৰত বিশেষ ৰাপ আছিল, সেয়েহে সিহঁত দুয়োজন সোনকালে বন্ধু হৈ পৰিছিল। দুয়োজন স্কুলত পঢ়ি থকা সময়ত দুয়োকো কম্পিউটাৰৰ লেবত সোমাব দিয়া নহৈছিল, কিয়নো দুয়ো কম্পিউটাৰত সোমাই কিবা কিবি উল্টা পুল্টা কৰি থাকিছিল। সেয়েহে দুয়োকো কম্পিউটাৰ লেবৰ পৰা সোমাব দিয়া অনুমতি নাছিল। পিছত অনুমতি দিয়া হৈছিল যদিও এটা চৰ্তত যে সিহঁতে কম্পিউটাৰৰ প্ৰগ্ৰামিঙৰ লগত একো উল্টা পাল্টা কৰিব নোৱাৰিব। স্কুলত থাকোঁতেই সিহঁত দুয়োৱে চৰকাৰৰ কাৰণে এটা প্ৰগ্ৰেম বনাইছিল যি ট্ৰেফিক লাইট কণ্ট্ৰল কৰিছিল, আৰু এইটোৰ কাৰণে চৰকাৰে সিহঁতক প্ৰায় $20,000 টকা পুৰস্কাৰ হিচাপে দিছিল। এইটোৱেই তেওঁৰ জীৱনৰ প্ৰথম উপাৰ্জন আছিল। স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত 1973 চনত তেওঁ হাৱাৰ্ড ইউনিভাৰ্চিটিত নামভৰ্তি কৰে। কিন্তু 1975 চনত তেওঁ ডিগ্ৰী কমপ্লিট নকৰাকৈ কলেজৰ পৰা ওলাই আহিল আৰু বিজনেছৰ ওপৰত মনোনিৱেশ কৰিলে। প্ৰথমতে তেওঁ নিজৰ কোম্পানী মাইক্ৰ'ছফ্টক কোম্পানী হিচাপে ৰেজিষ্টাৰ কৰি ল'লে, আৰু সময়ৰ লগে লগে তেওঁৰ এই কোম্পানী মাইক্ৰ'ছফ্টে কম্পিউটাৰ জগতখনত প্ৰথম স্থান পাই গ'ল। বৰ্তমান যুগত কম্পিউটাৰ জগতখনৰ প্ৰায় 90% কম্পিউটাৰতে মাইক্ৰ'ছফ্টৰ ছফ্টৱেৰৰ দ্বাৰা চলা হয়। অজস্ৰ সম্পত্তিৰ অধিকাৰী বিল গেটছৰ পুতেকৰ তেওঁৰ দেউতাকৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাই। বিল গেটছৰ মতে তেওঁ তেওঁৰ ল'ৰাক উচিত শিক্ষা প্ৰদান কৰিব, কিন্তু টকা উপাৰ্জনৰ ৰাস্তা তেওঁৰ পুত্ৰই নিজেই বাছি ল'ব লাগিব। সৰুৰে পৰা বিল গেটছে দুখীয়া মানুহক দান কৰি ভাল পাইছিল, আৰু আজিও প্ৰত্যেক বছৰে তেওঁ বহুত টকা দুখীয়া মানুহৰ নামত দান কৰে। বিল গেটছে জীৱনত কেতিয়াও হাৰ মনা নাই। তেওঁৰ মতে ভুল সকলোৰে দ্বাৰা হয়, কিন্তু যোনে সেই ভুলবোৰ শুদ্ধ কৰাৰ চেষ্টা কৰে সিহে জীৱনত সফল হয়। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।
যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, তেতিয়াহে আমি আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' আগলৈ লৈ আহিব পাৰিম। লগতে আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। ধন্যবাদ।